কৰিছে যাতে আমি ঈশ্বৰৰ কাৰ্যবিলাক কৰিব পাৰিম। কাৰণ ঈশ্বৰৰ কাৰ্য কৰিবৰ কাৰণে আমি কি হ'ব লাগিব, নিজকে নিজে আমি সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিব লাগিব, নিজকে নিজে আমি গ্ৰথ কৰিব লাগিব, তেনেকা ফিল কৰিব লাগিব, তেনেকা ভাবিব লাগিব। কাৰণ যদি আমাৰ ভাৱ চিন্তাবিলাকো নাই, ঈশ্বৰৰ প্ৰতি ভয় ভক্তিবিলাক যদি নাই, তেনেহ'লে আমাৰ কি না আমি কেতিয়াও কৰিব নোৱাৰিম, থাকি যাব। আমি ভাবি ভাবি তো আমাৰ টাইমবিলাক উকলি যাব, কিন্তু আমি একো কৰিব নোৱাৰিম। সেইকাৰণে আমি কম ভাবিব লাগিব, কামটো বেছি কৰিব লাগিব। প্ৰেজ দ্য লৰ্ড। কাৰণ আমি বেছিকৈ টাইমবিলাক ঈশ্বৰক দিবৰ কাৰণে দিনে নিশাই যে টাইম হওক আমি ঈশ্বৰৰ কাৰণে আমি প্ৰাৰ্থনাত বহিব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব। আমি লঘোণ উপবাসত আমি থাকিব লাগিব, প্ৰাৰ্থনা কৰি থাকিব লাগিব, গীত গান আৰাধনাবিলাক আমি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। তেতিয়া ঈশ্বৰ জীৱাৰ অনুগ্ৰহবিলাক যেতিয়া আমাৰ জীৱনত আত্মাই ফিল কৰিব, যেতিয়া চুই দিব, নিজে নিজে আমি শিকি যাম। কাৰণ আৰু আপোনালোকে যদি বাইবেল পঢ়া অভ্যাস আছে, তেনেহ'লে বাইবেলটো পঢ়িব, যেতিয়া আত্মা আপোনালোকৰ কাজ কৰিব, তাৰ পৰা আপোনালোকৰ যিমানে আপোনালোকে বাইবেল পঢ়িছিলে নেদেখাকে বাইবেল আপোনালোকে পঢ়ি দিব, কৈ দিব পাৰিব। কাৰণ একবাৰ কাৰণে আপোনালোকে প্ৰথম ফাৰ্ষ্ট টাইম কি হ'ব লাগিব, বাইবেলটো আপোনালোকে নিশ্চয় পঢ়িব লাগিব। তেতিয়া আপোনালোকে এইবিলাক কামবিলাক আপোনালোকে হ'ব। আৰু আত্মাটো নিজে শিকাই দিয়ে, যেনেকৈ ভাই বেকমেনে এইটো লোক 12:12 বাইকত ক'লে। কাৰণ সেই সময়তে কওঁতা তুমি নহয়, ঈশ্বৰ আত্মাই, পবিত্ৰ আত্মাই তোমাৰ ওপৰত হৈ ক'ব কৈছে, তোমাক শিকাব কৈছে কি কি ক'বৰ কাৰণে লাগে। কাৰণ তোমাক আত্মাই শিকাব কৈছে। যেনেকা আমি জিৰ্মিয়াৰ বিষয়ত 1 অধ্যায় তাত যদি আমি 4 পদৰ পৰা 10 পদলৈকে চাওঁ, তেনেহ'লে আত্মাই তাক কৈছিলে তুমি নিজকে নোগোৱা কৈছে, ঈশ্বৰে কৈছে। কাৰণ তুমি যে হুৰু আছা, কাৰণ মোৰ আত্মা মই তোমাক দিম কৈছে, আৰু মই তোমাৰ ওপৰত হৈ মই তোমালোকৰ মানে মানুহৰ আগত মই কথা পাতিম কৈছে, আৰু যি মই ক'ম সেইটো তুমি ক'বা কৈছে। মানুহক মুখটো চাই ভয় নকৰিবা কৈছে, কাৰণ তোমাক মই এনেকুৱা শক্তি দিম কৈছে। কাৰণ তোমাক উঠাবৰ কাৰণে, ৰুবৰ কাৰণে, কাটিবৰ কাৰণে, তাক আকৌ ৰোপণ কৰিবৰ কাৰণে চব শক্তি মই তোমালোকক দিম কৈছে। কাৰণ সকলো শক্তিবিলাক আজি আমাক দিয়া হৈছে। আজি আমাৰ জীৱনটো এনেকা, আমাৰ জীৱনটো বনাই দিছে ঈশ্বৰে। একটা যেনেকা জুইত পুৰা এই সোণ যেনেকা থাকে, যেনেকা সোণাৰীজনে অলংকাৰ গঢ়াজনে যেনেকা এইটো সোণটো বনাই মেলি একটা ৰূপ মানে একটা আকাৰ বনাই দিয়ে, তেনেকা আজি আমাকো তেনেকা সেই বিশ্বাসৰ যেনেকি জুইত যেনেকি আমাক তেনেকা জ্বলা পুৰা আজি আমাক সোণত কৈও বহুমূল্য আমাক বিশ্বাস এটা, আৰু আমি যি সেই বিশ্বাসৰ দ্বাৰাই আজি আমি সেই আত্মিক জীৱনটো আজি আমি লাভ কৰিছোঁ। সেইকাৰণে কাৰণ এইটো জীৱনটো কেতিয়াও শয়তানে বৰবাদ কৰিব নোৱাৰিব। আপোনালোকৰ হ'ব পাৰে বহুত পৰীক্ষাবিলাক আছে, কিন্তু যেনেকৈ একটা কথা এনেকা আছে, যেনেকি সোণ যদি মাটিত পৰি যায় তেতিয়াও এইটো গোবৰ নহ'ব, বা গোবৰত পৰি গ'লে সেইটো মাটি কেতিয়াও নহয়। সোণ সদায় সোণে থাকিব। কাৰণ তেনেকৈ আজি আমাৰ জীৱনটো বিশ্বাসীজনে বাইকত কৈছে, ইটো বৰ্তে তাৰ 24 অধ্যায় 16 পদত কৈছে, মোৰ বিশ্বাসীজনে যদি 7 বাৰো পৰে তথাপিও উঠিব কৈছে, কিন্তু দুষ্টজনে একবাৰ পৰিব আকৌ দুনাই তেওঁ উঠিব নোৱাৰিব কৈছে। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে মই আজি আপোনালোকক ক'ব বিচাৰি আছোঁ, কাৰণ আজি আপোনালোকৰ জীৱনত একো ঈশ্বৰৰ দিবৰ কাৰণে, ঈশ্বৰৰ কাৰণে আপোনালোকে ভয় নকৰিব, সাহস কৰিব। কাৰণ এইটো আপোনালোকক শয়তানে বহুতো এনেকা যেনেকৈ বান্ধি ৰাখি দিছে, বহুতো শয়তানৰ এনাজুৰিত আপোনালোকক বান্ধিছে। শয়তানৰ ইচ্ছাটো আপোনালোকৰ ঘৰত হৈ আছে। শয়তানে আজি আপোনালোকৰ ঘৰত বহুতো এনেকা যেনেকৈ বান্ধি দিছে, যেনেকৈ আপোনালোকৰ আৰু উপায় নাই। কাৰণ আপোনালোকে যদি এই কথাটো নেমানে, তেনেহ'লে আপোনালোকৰ জীৱনত কিবা ঘটনা, কিবা প্ৰব্লেম, সমস্যা বা এনেকৈ কিবা এটা হৈ যাব পাৰে। তেনেকুৱাও আপোনালোকৰ জীৱনত আজি কিছু কিছু পৰিয়ালবিলাকৰ জীৱনত শয়তানে এনেকা আজি বান্ধোনবিলাকত এনেকা টেম্পটেশ্যনবিলাকত তেনেকা মায়াৰ জালবিলাকত আজি তেনেকা অনেক লগ সংগবিলাকৰ লগত এইবিলাকক আজি বান্ধি ৰাখি দিছে। তেনেকা বেমাৰ দুখবিলাকত আজি ৰাখি দিছে। কাৰণ তেনেকা বহুতো ব্যক্তিবিলাক আছে, অনেক টেষ্টিমনি আমাৰ ইয়াত আছে। কাৰণ বহুত মানুহবিলাক ইয়াতে আহি সাক্ষ্য দিছে, বহুতো এনেকা ইয়াত অনুৰোধ লিখাই গৈছে, আমি সদায় প্ৰাৰ্থনা কৰোঁ। কিন্তু এইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰি আছোঁ, কাৰণ আপোনালোকৰ জীৱনতো আজি বহুতো এনেকা প্ৰব্লেম সমস্যাবিলাক আছে, অভাৱনীয়বিলাক আছে, বহুতো বিষয় আছে প্ৰাৰ্থনা কৰিবৰ কাৰণে, বহুতো বিষয় আপোনালোকে নেজানে, বহুতো এনেকা আপোনালোকৰ জীৱনত কিছুমান বিষয়বিলাক আজিও লুকুৱাই আছে। কাৰণ এই সকলোৰ কাৰণে কিন্তু বাইকত কৈছে
আমি যদি বাইকো যদি চাওঁ তেনেহ'লে এনেকা লোকৰ বাইকত একটা আমি বাইকো পাওঁ কাৰণ 12 বিয়াটোত কাৰণ কোনো একটা এনেকা বস্তু যেনেকি লুকাই থকা নাই